হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অন্য এটা মিনি ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ আমি মাছ ধৰিবলৈ, আৰু লগত ওলাইছে এয়া আমাৰ ভলৌ আৰু ভাস্কৰ আৰু মই। 1 2 3 আৰু তিনিটা বোলে লগত গ'লে কাৰোলৈ চিন্তা নাই, সেইকাৰণে ওলাইছোঁ আমি তিনিটাই মাছ ধৰিবলৈ। আৰু নদীৰ কাষ পাইহে আমি গম পালোঁ যে আমাৰ অৱস্থা গৰমত একেবাৰে বেয়া হৈ পৰিছে। আৰু নদীৰ কাষৰ পৰিৱেশখিনি যে বহুত মনোমোহা হয়। য'তেই যাওক আপুনি নদীৰ কাষলৈ মনোমোহাই, মানে কেৱল সেউজীয়া পাব। এইখিনি টাইমততো বহুত ধুনীয়া, তাতোতকৈ ধুনীয়া এয়া চাওক আমাৰ বেলিটো আৰু ক'বই নালাগে। আপোনালোকেতো জানেই, টিকা ফটা ৰ'দত এয়া ওলাই আছোঁ মাছ ধৰিবলৈ। অৱস্থা কিন্তু বহুত বেয়া হৈ গৈছে। নদী পায়ে আমি এয়া জাল মাৰিবলৈ আৰম্ভ কৰিলোঁ। মাছ ধৰাটো যিমান ইম্পৰ্টেণ্ট হৈ পৰিছে, তাতোতকৈ গৰমত আমাৰ গা অৱস্থা বেয়া হৈ গৈছে। সেইকাৰণে নদীত গৈয়ে পানীত পৰি দিলোঁ। সি আকৌ জাল মৰাত ব্যস্ত হৈ পৰিলে। তাতোতকৈ গৰমত আমাৰ ভলৌৰ অৱস্থা বেয়া হৈ গৈছে। এই চাওক আমাৰ ভলৌৱে সাঁতুৰি আছে মানে। তাক ই সাঁতুৰিবলৈ বহুত পাৰে, মানে ই সাঁতোৰাত উস্তাদ মানে। এই চাওক গৰমত কিখন কৰি আছে, চাওক ইফালে গৈছে সিফালে গৈছে, নদীৰ মাজলৈ আহিছে, আকৌ সি সিফালে গৈছে। লগতে বহুত সি মানে এণ্টাৰটেইনমেণ্ট সিহে বেছিকৈ পোৱা যেন লাগিছে। চাওক এয়া মাছ নাই ইমান, মাছ ধৰাত আমি ব্যস্ত হৈ গ'লোঁ। এয়া চাওক সৰু সৰু মাছ আমাৰ জালত আহিবলৈ আৰম্ভ কৰিলে। দেউলিয়াও Harusnya, harusnya. গৰমত থাকিব নোৱাৰি আমাৰ দোস্তি আৰু আমি গোটেইখন লগ হৈ গা ধুবলৈ ব্যস্ত হৈ পৰিলোঁ। আমাৰ আকৌ দোস্তিয়ে চাওক এনেকুৱা এনজয় লৈছে, মানে এনেকুৱা সাঁতুৰিছে চাওকচোন। ইফালৰ পৰা সিফালৈ, নদীখনৰ ইফালৰ পৰা সিফাললৈ সিহে সাঁতোৰাত ব্যস্ত হৈ পৰিল। এনেকৈ আমি গা চা ধুই মিনি ভ্লগটো সামৰণি মাৰি দিলোঁ। ভাল লাগিলে লাইক কৰিব।